Surabansi Supari. Surabansi Supari. 11 দিছো মই। কি 11 দিছে? একশনৰ ফিল্ম বহুত দিন মই চোৱা নাছিলো। এই ধৰা পেটমেন টাইপ এনেকুৱা টাইপ মুভি চাই আছিলো মই। হেল্ল কি খবৰ ভালে আছে নিশ্চয় সকলো ওয়েলকাম বেক টু মাই সেকেন্ড চেনেল ডে উইথ ধনশ্ৰী আৰু আজিৰ ভিডিঅ'টো হ'ব গৈ আছে বহুত বেছি ধমাল বাৱাল একদম মস্তি আৰু মজেদাৰ কাৰণ কৈ আছো কাৰণ এতিয়া হৈছে আবেলি আৰু আবেলি আজি গৈ আছো বহুত দিনৰ মূৰত নহয় এবছৰ মূৰতে হ'ব সেকেন্ড ৱেভ লকডাউনৰ পিছত সিনেমা চাবলৈ সূৰ্যবংশী কিন্তু সিনেমা চাবলৈ কাৰ লগত গৈ আছো আজি সব আপোনালোকৰ চিনাকি মানুহ আমাৰ সব ইউটিউবৰ ফ্ৰেণ্ডছ মানে সব নহয় ম্যাক্সিমাম যিখিনি পাৰে আৰু আহিব আজি একেলগে সিনেমা চাম আৰু মানে সবৰে প্ল্যান আজি হিয়তে হাল্লা কৰি সিনেমা চাব আমাৰ বিকাশ ভুখন স্পেশালি হাল্লা কৰি সিনেমা চাব সেইকাৰণে অনুৰাধাত টিকেট কৰা হৈছে গতিকে তাতে যাম আৰু তাৰ আগত কিবা অকমান কাম আছে সেই কামখিনি কৰিম ৰাস্তাতে কি হয় আজি নাজানো খালি কিবা কিবিটো ধামাল হ'বই আৰু সো চাই থাকিব ব্লগটো আহি পালো টিকেট কাটা মানুহ আহি পোৱা নাই যোনে টিকেট কাটিছে আমাৰ তোমাৰ তাত আছে নেকি সফট কপি আচ্ছা বুকনে কাটিছে গোটেইখিনি একেলগে 17টা টিকেট 17জন মানুহ 17টা টিকেট একেলগে আৰু আমাৰ লগৰ এতিয়া বহুতে আৰু ফোন কৰি আছে কিন্তু টিকেট নাই সোল্ড আউট একদম ফিনিশ হৈ গৈছে আৰু এইফালে বহুত ভাল লাগিছে বিৰাট আজি লগ পাই পেলাই ধনশ্ৰী চেনেলত এনেকৈ ওলালো আজি বহুত দিনৰ মূৰত এখন অক্ষয় ফিল্ম চাম সো আৰু এইপিনে আছে নামটো কৈ দিয়া জুৰি আৰু ধনশ্ৰী মোৰ গুৰু হয় তেওঁৰ পৰাই না মই কম এইটো কথা মই যিহেতু ধনশ্ৰী আজি চেনেলত ওলাব হৈছে এইটো কথা নক'লে মই দুখ পাম ধনশ্ৰীৰ পৰাই মই চাই পেলাই ইউটিউব চেনেল খুলিছিলোঁ গতিকে মোৰ গুৰু হয় খুব ভাল লাগে মোৰ মিষ্টাৰে তেওঁক বহুত ৰেচপেক্ট কৰে আৰু সদায় কয় যে এজনী ছোৱালী হৈ পেলাই চাকৰিৰ লগতে এটা ইউটিউব চেনেলো চলাই আনিছে কিমান ধুনীয়া এটা মানে কিমান ভাল কাম কৰি আছে আমাৰ মানে গৈ আছে এতিয়া মই তাইক লগ পাইছিলোঁ যোৱা বছৰ দুৰ্গা পূজাত ৰাস্তাত লগ পাইছিলোঁ অষ্টমী দিনা ৰাস্তাত একদম এনেকৈ ধৰিছিলে দেখি মোৰো ভাল লাগিছিলে লগ পাই কাৰণ সদায় ভিডিঅ' চাই আৰু সেইদিনা কৈছিলে তেতিয়া চিনাকি তাৰপিছত আমি এনেকৈ কিবা মই ফোনত কণ্টেক্ট হৈছিলে OLXৰ বস্তু এটা বিকিব ওলাইছিলোঁ তাই কিবা হেল্প কৰিছিলে তো তেনেকৈ কণ্টেক্ট গতিকে হেল্পফুল মানুহ সদায় ভালেই হয় আপোনালোকে জানে চ' এতিয়া তেওঁ খুলিছে নতুনকৈ কৰিবা ৰেগুলাৰলি কৰিবা তোমাৰ পৰা উৎসাহ পাইছোঁ বহুত আৰু যিহেতু কৈছে আমাৰ মোক ভূষণ বিকাশ মোক ভূষণ নীলোৎপল আমাক চাই বুলি আৰু আমাৰ পৰা কিছু কথা জানিছে বুলি গতিকে ভাল থাম্বনেইলৰ টাইটেলো চুৰ কৰোঁ মানে চুৰ কৰা নহয় এইটো ইনস্পিৰেশ্যন বুলি কোৱা হয় চুৰ বুলি মই নকওঁ কিছুমানে কপি বুলি মই নাভাবোঁ কোনোবাক দেখি কপি কৰোঁ কেতিয়াবা মই নাভাবোঁ কোনোবাক দেখি যদি কোনোবাই কিবা এটা কৰিছে একে টাইপৰ মানে ইনস্পায়াৰ হৈ কৰিছে মানে শিকিছে ন বস্তু এইটো কপি নহয় এইটো চুৰ আলুৰ টিপছ আৰু স্কিন কেয়াৰ মই ফেচবুকৰ পেজত স্কিন কেয়াৰ ৰিলেটেড ভিডিঅ'জ দি থাকোঁ যে তাই কৈ থাকে এইবোৰ কৰি কিনে কিবা কিবি ভাল পাইছে ফল পাইছিলোঁ চ' থেংক ইউ চ' মাছ ইমান ধুনীয়া কথা ক'লা এইকেইটা চাওক ডিম্পু টিকেট পালে চাগে ডিম্পু আহিছে ছুপাৰষ্টাৰ এই অসমৰ ছুপাৰষ্টাৰ একেলগে বঢ়িয়া হাত ভাঙা হ'ব পাৰে তথাপিও আহি গৈছোঁ হাত ভাঙা হ'ব পাৰে তথাপিও মই কৈছিলোঁ ডিম্পু টিকেট পোৱা নাই বুলি পালি নেকি পালা লাগ ভাল ন মই কি খবৰ ভাল সমীৰ এইটো ছেটআপ চাওক মাইক চাইক লগাই লৈছে একেবাৰে বা ডাঙৰ ইউটিউবাৰ হৈ গৈছে না আজিকালি ইউটিউবৰ ডাঙৰ নহ'লেও বস্তুটো লাগে না বেলেগ বা এইটো এটা ছুপাৰষ্টাৰ ইয়াক আজিকালি মই দেখাই নাপাওঁ লগৰটো ক'ত গ'ল আজি অকলে চিংগল মই আজি পিংকি ক'ত আজি ভাইফোঁটা আৰু আমাৰ বিকাশৰ ভাইটি দেই নিজৰ ভাইটি আকাশ জানো নাম মই লগ পাইছোঁ বহুত বাৰ এয়া আকাশ আজি আকাশ চাব আমাৰ একদম মস্তি হ'ব এতিয়া মস্তি এয়া আমাৰ মানুহবোৰ চাওক এক চিনি পাইছেনে এক মিনাক্ষী পিকনিকত লগ পাইছিলে
আৰু ফুকনৰ লগত আমি জোকাইছিলোঁ আপোনালোকে গম পায় ফুকনৰ ভিডিঅ'ত দেখি থাকে ফুকনৰ লগত আজি পাঠশালাৰ পৰা সূৰ্যবংশী চাব গৈছো আজি পাঠশালাৰ পৰা আহিছা তুমি ফুকনৰ লগতে আহিছা নেকি সি বাইকত আহিছিল ন তুমি ট্ৰেইনত আহিছা পাঠশালাৰ পৰা আহিছি দেখিছে এয়া চেল্ফি উঠে বা তাইৰ লগতে উঠে মোৰ একশন কোৱা সূৰ্যবংশী সুপাৰ হিট সূৰ্যবংশী এয়া পৰিৱেশ আৰু এনেও ভিতৰত হাউচফুল হৈছে টিকেট নাই আমাৰো কেইটামানে পোৱা নাই শেষ হ'ব চিনেমা শেষ হ'ব চেছ আজি 17টা টিকট একেলগে চেছ কি হ'ব আজি মই টিকেটৰ পইচা দিয়াই নাই এতিয়ালৈ দিমহে অলপ পিছত দিব নালাগে ভুকনে দি দিছে এয়া এই মানুহজন ইয়াৰ পৰা পপকৰ্নৰ গন্ধ পাই আছো মানুহ বাম্পাৰ চিনেমা চাব আহিছো না কৰবা আহিছো বোলে ৰিম্পু চবে হাতত মোবাইল কেমেৰা 17টা মানুহ চাওক না বা আমাৰ আধা হ'লতো এইবিলাক চব আমাৰ একদম আমাৰ এইটো বিপৰীত চাইডো আছে আমাৰ এটা কথা মই ক'ব লাগিব 2 বছৰ ধৰি আমি সকলোৱে একেলগে লগ কৰা একো ভাল মানে বস্তু একো অকেজন পোৱা নাছিলোঁ কাৰণ লকডাউনৰ কাৰণে লগ পোৱা নাছিলোঁ আৰু একো ঘূৰিব পৰা নাই একদম বিকাশ আৰু ফুকন আৰু বিকাশৰ এইটো মানে ভাল এটা এবাৰ ভাল এটা ইনিচিয়েটিভ হৈছে বিকাশ আৰু ফুকনৰ কাৰণে যে আমি চবেই লগ হৈছোঁ গোটেই ইউটিউবাৰখিনি বহুত দিনৰ মূৰত একেলগে ছাবস্ক্ৰাইব কৰিব দে উঠনছে এইটো চেনেল ইণ্টাৰভেল আল্টিমেট লাগিছে আল্টিমেট ইণ্টাৰনেশ্যন হল ইণ্টাৰভেল হল সমীৰণ খোৱা বস্তু আনিব দিছে খোৱা বস্তু পইচা ঘূৰাই দিব দিছে ডিম্পু ক্ৰেডিট কাৰ্ড দিছে কেনে লাগছে কেনে লাগছে 11 দিছো মই 11 দিছে ডিম্পু কেনে লাগছে মজা বহুত দিনৰ মূৰত একশ্যনৰ ফিল্ম চালোঁ এনে সঁচা কথা অক্ষৰ একশ্যনৰ ফিল্ম বহুত দিন মই চোৱা নাছিলোঁ এই ধৰা পেটমেন টাইপ এনেকুৱা টাইপ মুভি চাই আছিলোঁ মটিভেশ্যন টাইপ ধৰ মংগোলিয়ান টাইপ কিন্তু একশ্যন আজি তাত মানে দেখি পেলাই খুব ভাল লাগছে আৰু Aila,
কেনে লাগিল কেনে লাগে মানে ক'ব ভাষা নাই তাৰমানে 2 বছৰৰ মূৰত হলত ফিল্ম চাব আহিছোঁ একদম পাৰফেক্ট ফিল্ম ফাৰ্ষ্ট হাফটো ছুপাৰ ছেকেণ্ড হাফ আউটষ্টেণ্ডিং তাৰমানে একদম বেকটো অলপো আপুনি বৈ নাপায় তাৰমানে আল্টিমেট মই আপোনালোকক ইমোশ্যনেল চিন আছে 2-এটা আৰু মেছেজ আছে ফিল্মখন খুব মেছেজ আছে মই অকণমান ৰুমত গৈ ৰিভিউ ভালকৈ দিম আল্টিমেট চিনেমা আমাৰ চাওক এই ভিডিঅ'টো চাই কিছুমানে ক'ব পাৰে কিনো আৰু তাহাঁতে চিনেমা চাব গৈছে আমাক ভিডিঅ' দিছে তাৰমানে আপোনালোকে সেইটো কথা ভাবিব পাৰে ন কিছুমানে সেইকাৰণে কৈ দিছোঁ এই ভিডিঅ'টো এনেকৈ ভাবি চাব যে মানে পূৰা এণ্টাৰটেইন হ'ম মানে আমি যেনেকৈ কলেজৰ দিনত এণ্টাৰটেইন হওঁ ন মানে পূৰা ফূৰ্তি কৰি চিনেমা চাওঁ ফূৰ্তি কৰি সেয়া কৰোঁ তাৰে লগত ৰিলেট কৰিব নিজে নিজে ৰিলেট হৈ যাব নিজৰ লগত মানে চিটুৱেশ্যনৰ লগত চ' মোৰ আজি তেনেকুৱাই লাগিল কলেজৰ দিনত বা এনে পূৰা হাল্লা কৰি একদম ডাঙৰ ডাঙৰ গ্ৰুপ লৈ কিনে যাওঁ চিনেমা চাব বহুত দিনৰ মূৰত নহয় বছৰৰ মূৰতে তেনেকৈ গৈছোঁ কাৰণ এনেও কৰোণাৰ কাৰণে বন্ধ হৈ আছিল সেয়া হ'ল আমাৰ কথা এতিয়া আকৌ চিনেমাখনৰ কথা আৰু চিনেমাখন সূৰ্যবংশী সঁচাকৈ বহুত বেছিয়ে ভাল হৈছে সেইটো কোনো সূৰ্যবংশী প্ৰমোশ্যন বা সেয়া নহয় যেনেকৈ ৰিভিউ দিয়ে চিনেমাৰ বাহিৰতো ৰিভিউ ভিডিঅ' থাকে মই তেনেকৈ আচলতে এইখিনি কথা আপোনালোকক কম ভাবিলোঁ মোৰ পাৰ্চনেলি বহুত ভাল লাগিছে ইয়াত আপোনালোকে একশ্যন পাব আল্টিমেট কমেডি পাব একশ্যনটো পাবই আৰু ইম'শ্যনেল চিন আছে ইম'শ্যনো পাব আৰু এটা কথা লাষ্টত অজয় দেৱগান আৰু আমাৰ ৰণবীৰ সিং অজয় দেৱগান আৰু ৰণবীৰ সিঙৰ আল্টিমেট এণ্ট্ৰি থাকে বহুতে কৈছে যে অলপ আছে বুলি অলপ নহয় আচলতে লাষ্টৰ আধা ঘণ্টামানটো পূৰা আধা ঘণ্টা 45 মিনিটমান আছে ৰণবীৰ সিং বিশেষকৈ ৰণবীৰ সিং আৰু অজয় দেৱগান মানে আপোনাৰ সূৰ্যবংশী সিম্বা আৰু সিংঘমৰ লগত মিক্স হৈ যায় লাষ্টত মানে এনেকুৱা এটা কিবা দেখায় আৰু যি কমেডি কৰে ৰণবীৰ সিঙে মই হাঁহি পাগল হৈ গৈছোঁ মানে কি কমেডি কৰে একশ্যনটো আছে তিনিওটাৰে একশ্যন আছে পূৰা মানে আল্টিমেট চিনেমা আপোনালোকে চাব বহুত দিনৰ মূৰত ভাল চিনেমা আহিছে বুলি ক'ব পাৰি বলিউডতো গতিকে চাব লগা চিনেমা একদম ফেমিলি চিনেমাও হয় আপোনালোকে হলত গৈও চাব পাৰিব আৰু কিন্তু এইখন এনে মোবাইলত চোৱা চিনেমা নহয় মোবাইলত চাই ভাল নাপাব নেটফ্লিক্স বা কিবাহত দিব পাৰে কেইদিনমান পিছত কিন্তু মোবাইলত চাই সেইটো মজা নাপাব যিটো এইখন চিনেমা হলত চালেহে পাব কিন্তু চাব আগতে চাব তাৰপিছত জনাব মোৰ পিনৰ পৰা একদম 100ৰ ভিতৰত পূৰা 99% দিব পাৰি এনেকুৱা চিনেমা থেংক ইউ ছ' মাছ আপোনালোকে ভিডিঅ'টো এতিয়ালৈ চাই থকাৰ বাবে আৰু কি ক'ম আৰু শেষত এইটোৱে ক'ম প্লিজ ভিডিঅ'টো লাইক কৰিব ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটোত নতুন ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ প্লিজ ছাবস্ক্ৰাইব কৰিব নেক্সট ধামাকা ভিডিঅ' আহি আছে গোৱা দিল্লী গৈ আছোঁ টুৰত আৰু অকল এইটো চেনেলৰ কাৰণে ভিডিঅ' বনাম এইটো চেনেলত স্পেচিয়েলি চ' প্লিজ যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব আহি আছে ধামাকা ব্লগ থেংক ইউ ছ' মাছ বাই বাই লগ পাম সোনকালে তেতিয়ালৈ বাই বাই লাভ ইউ অল